নমস্কাৰ বন্ধুসকল, মই আপোনালোকক আজি দেখাব লৈছোঁ আমাৰ চৰাইদেউ জিলাৰ ওচৰতে থকা ৰহন শ্যাম গাঁও বুলি কয়। আমি ইয়াত আহিছোঁ আজি ৱেলকাম দ্য আনন্দ বুদ্ধিজিম মনেষ্ট্ৰী। এইটো বুদ্ধদেৱৰ মন্দিৰ আমাৰ ঘৰৰ ওচৰতে। মই সোমাই যাওঁ, এয়া চাই লওক। গেটটো খুলি লওঁ, এইফালে খুলিব লাগে, উল্টা গেটটো লগাই দিওঁ। খুলি ল'লোঁ, গেট লগাই প্ৰথম মেইন ভিউটো চাই লওক। তো মেইন মন্দিৰটোৰ ওপৰত আছে। ইয়াত ভিতৰত সোমাইছিলোঁ আমি, তাত কেমেৰা কৰিব নিদিয়ে। মই ইয়াৰ পৰাই দেখাই দিছোঁ আৰু গোটেই ৰাউণ্ডটো এবাৰ দেখাই দিছোঁ আপোনালোকক, চাই লওক। কিমান সুন্দৰকৈ সজাই থৈছে মন্দিৰ, চাগে ফুল কি মজা লাগিছে। আৰু এইটো মন্দিৰ বৰল উৰি আহিছিলে, ইয়াত বৰল আছে পায়। মই ফুল গছটো চুই দিলোঁ, পূৰা বৰল আহি গৈছে। কিমান সুন্দৰ লাগিছে চাওক। আপোনালোকে ইচ্ছা কৰিলে আহিব পাৰিব। হাতীৰ তলত কি ধুনীয়া লিখা আছে চাওক, পঞ্চশীল নীতি বিশ্ব শান্তিৰ আধাৰ। ইয়াত লিখা আছে কৃষ্ণা কক্ষে সৰ্বদুখ জয় কৰে। মই মন্দিৰটো এবাৰ ৰাউণ্ডটো কৰি দিছোঁ। ইয়াত আছে বুদ্ধদেৱে তেওঁৰ শিষ্যসকলক জ্ঞান পাঠ কৰি থকা সময়ৰ এক দৃশ্য ইয়াত ধুনীয়াকৈ আৰ্ট কৰিছে। গোটেই ৰাউণ্ডটো দেখাই দিম এবাৰ। আৰু আপোনালোকে ইচ্ছা কৰিলে আহিব পাৰিব ইয়াত। বেছি দূৰত নহয়, চৰাইদেউ জিলাৰ লংপটীয়া হৈ জোতলনি ৰাস্তাত আহিলে আপোনালোকৰ শ্বৰ্টকাট হ'ব। ৰহন শ্যাম গাঁও বুলি কয়। গোটেই ৰাউণ্ডটো এপাক দেখাই দিছোঁ মই। তাৰপিছত পানী আছে, পুখুৰীৰ নিচিনা। বুদ্ধদেৱে কিবা ধ্যান কৰা এক আলোকচিত্ৰ দিছে ইয়াত। গোটেই ৰাউণ্ড এনেকুৱা। মই এবাৰ ওপৰত উঠি যাওঁ। চিৰিটো এইটো মেইন গেটটো।